নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা গাহৰি ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাংসখিনি প্ৰথমতে গৰম পানীত অলপ উতলাই লৈছোঁ। লৈ ফালে এনেকৈ মাংসখিনি এটা চৰিয়াত নমাই লৈছোঁ। চাওকচোন, এই 3 পিচ মই মাটি দাইলিত দিবলৈ থৈ দিছোঁ। এতিয়া মই এখন কাঁহীত আলু, পিঁয়াজ, আদা, নহৰু আৰু মছলাখিনি এনেকৈ লৈছোঁ। আলু মই 2টা লৈছোঁ, পিঁয়াজ 2টা, আদা নহৰুখিনি খুন্দি লৈছোঁ আৰু এই 4টা পেকেট লৈছোঁ মই মছলাৰ। এতিয়া মই কেৰাহীখন জুইত বহাই দিছোঁ। তাৰপিছত তেল দিছোঁ। তেলখিনি এতিয়া ভালদৰে পকিব দিছোঁ। তেলখিনি পকাৰ পিছত মই এতিয়া মাংসখিনি বহাই দিছোঁ। প্ৰথমতে মই কাঠ মাংসখিনি দিছোঁ। এনেদৰে মই কিছু সময় তল ওপৰ কৰি ভাজি লৈছোঁ। জুইটো কম জুইত ৰাখিছোঁ। মাংসৰ পৰা ইয়াত তেল ওলাই গৈছে। এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। আৰু কাটি থোৱা আলুখিনিও দি ল'লোঁ। এনেদৰে মই ভালদৰে ভাজি আছোঁ। এনেদৰে মই ঢাকন মাৰি কিছু সময় ভাজি লৈছোঁ। এতিয়া মই পিচি লোৱা আদা নহৰুখিনি দি দিছোঁ।
এতিয়া মই নিমখখিনিও দি ল'ম। আপোনালোকে নিমখখিনি পৰিমাণ অনুযায়ী দিব। এতিয়া মই মছলাখিনি দি দিছোঁ। এতিয়া মই গৰম পানী দি দিম। আমাৰ মাংস প্ৰায় ৰেডি হ'বই। হৈ গ'ল আমাৰ মাংস বনোৱা। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।